জুবিন গাৰ্গক হত্যাৰ পৰিকল্পনা যুগুত কৰা হৈছিল গুৱাহাটীত কিদৰে হত্যা কৰা হ'ব কিদৰে হত্যাৰ পিছৰ পৰিৱেশ সৃষ্টি কৰা হ'ব এই সকলোবোৰ দিশ সাজু কৰি তোলা হৈছিল গুৱাহাটীতে কেৱল ইয়াক ৰূপায়ণ কৰা হৈছিল দেশৰ বাহিৰত সেইকাৰণে তেওঁক তাতে মাৰ্ডাৰ কৰা হ'ল এইটো এটা পৰিকল্পিত হত্যা যিটো ৰচা হৈছিল গুৱাহাটীত আৰু এক্সিকিউট কৰিছিল ছিংগাপুৰত ডেট ৱাজ পইণ্টেড আউট আপোনালোকে চাবলৈ আৰম্ভ কৰিছে শিহৰণকাৰী জুবিন গাৰ্গ হত্যাকাণ্ডৰ আঁৰৰ কথাৰে যুগুত কৰা চিৰিজৰ নৱমটো খণ্ড দ্য ডেট গেমছ অফ জুবিন গাৰ্গ এমাহ দুমাহ নহয় সুদীৰ্ঘ ছমাহৰ পিছত ন্যায়িক দিশৰ পৰাও ঘোষণা কৰা হ'ল যে জুবিন গাৰ্গক হত্যাৰ পৰিকল্পনা কৰা হৈছিল গুৱাহাটীত পৰিকল্পনা কৰিছিল সিদ্ধাৰ্থ শৰ্মা নামৰ তেতিয়াৰ জুবিনৰ মেনেজাৰ তথা বিজেপিৰ সাংস্কৃতিক কোষৰ এসময়ৰ সদস্য এগৰাকীয়ে এই মেনেজাৰ বাবুৰ সম্পৰ্কৰ শিপাডাল বিজেপিৰ বৰঘৰৰ কিমানলৈ শিপাই আছিল সেই কথা দুনাই নকওঁ আমাৰ পূৰ্বৰ খণ্ডবোৰ চালেই উমান পাব কিন্তু জুবিন গাৰ্গৰ দৰে ইমান বিশাল ব্যক্তিত্ব ইমান বিশাল সত্তা এটাক নাইকিয়া কৰি দিয়াৰ ঔকাত আছিল নে সিদিনালৈকে সাধাৰণ স্কুটি এখনেৰে অহা যোৱা কৰা সিদ্ধাৰ্থ শৰ্মাৰ ঘেণ্টা বুলি কৈয়েই সকলো অসমীয়াক একেলগে উলিয়াই আনিব পৰা মানুহজনক নাইকিয়া কৰি দিয়াৰ ঔকাত আছিল নে এটা অনা অসমীয়াৰ নাছিল নে এই সিদ্ধাৰ্থ শৰ্মা কেৱল এক মাধ্যম আছিল জুবিন নামৰ এই শক্তিক আঁতৰাই পঠিওৱাৰ নে কিবা ৰাজনৈতিক পাকচক্ৰত পৰি সিদ্ধাৰ্থ শৰ্মা বাধ্য হৈছিল জুবিন হত্যাৰ চিত্ৰনাট্যত ভাও দিবলৈ নে অসমত সৰ্বকাল সৰ্বশক্তিমান হৈ থকাৰ অভিপ্সা পূৰণ কৰাৰ যাত্ৰাত জুবিন হেৰাই গৈছিল চিৰকালৰ বাবে কোন আছিল গ্ৰেণ্ড মাষ্টাৰ এই ভয়ংকৰ ডেট গেমছৰ সিদ্ধাৰ্থ শৰ্মাই নে অইন কোনো শক্তিশালী প্ৰভাৱশালী সময়ে সকলো হিচাপ দিব ৰাইজে সকলো হিচাপ ল'ব